পুনৰবাৰ আপোনালোকৰ নলেজ যাবলৈ স্বাগতম জনাইছো। ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় সংগ্ৰহালয় ক'ত মুকলি কৰা হৈছিল? উত্তৰ মুম্বাইত। নেক্সট কুৱেশ্যন আগবঢ়াইছো। 2019 চনত কোনজন জনপ্ৰিয় কণ্ঠশিল্পীয়ে ভাৰত ৰত্ন বঁটা লাভ কৰিছিল? সকলোৰে পৰিচিত ভূপেন হাজৰিকা। বিশ্বৰ প্ৰথম 5G মোবাইল নেটৱৰ্ক কোনখন দেশে আৰম্ভ কৰিছিল? উত্তৰ দক্ষিণ কোৰিয়া। সৌৰজগতৰ সেউজীয়া গ্ৰহটো কি? সৌৰজগতৰ সেউজীয়া গ্ৰহটো হৈছে ইউৰেনাছ। ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব নিশ্চয় কৰিব। ভাৰতীয় ক্ষেপণাস্ত্ৰ প্ৰযুক্তি পিতৃ কোন? ডক্টৰ APJ আব্দুল কালাম। নেক্সট কুৱেশ্যন, ভাৰতৰ ক্ষুদ্ৰ উদ্যোগৰ নাম কি? ক্ষুদ্ৰ উদ্যোগৰ নাম হৈছে হস্ততাঁত উদ্যোগ। দেশৰ সৰ্ববৃহৎ ৰাজহুৱা খণ্ডৰ উদ্যোগটো হ'ল ৰেলৱে। অসমৰ চহৰত এছিয়াৰ ভিতৰতে সৰ্বাধিক শুকান মাছৰ বজাৰ ক'ত আছে? উত্তৰ জাগিৰোডত। নেক্সট কুৱেশ্যন আগবাঢ়িছো। অসমৰ পৰা পূৰ্ণাংগ ৰাজ্য হিচাপে খোদিত কৰা প্ৰথমখন ৰাজ্য কি? উত্তৰ নাগালেণ্ড। প্ৰাচীন কামৰূপৰ ৰজাসকলৰ ৰাজ প্ৰতীক কি আছিল? উত্তৰ হাতী। সেই সময়ত প্ৰাচীন কামৰূপৰ ৰজাসকলে হাতী চিহ্ন হিচাপে ব্যৱহাৰ কৰিছিল। আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল লাইক আৰু কমেণ্ট কৰি নিশ্চয় থওক। মোৰ চেনেলটো প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এনেকুৱা সদায় ভিডিঅ' চোৱাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয়